নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। আজিৰ ভিডিঅ'টোত মই তোমালোকক অসমীয়া ব্যাকৰণৰ সমাসৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। পলা ছাত্ৰ ছাত্ৰী পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সমাস, এতিয়া পৰীক্ষাত এইটো SLC এক্সামত আহিব। সমাস মানে কি? দুটা বা অধিক পদ গোট খাই এটা হোৱাকে সমাস বোলা হয়। মানে কি হয়, যেনে পীতাম্বৰ পিত অম্বৰ আছে যাৰ, এইটো হ'ল সমাস। মানে কি হ'ল, ইয়াত পিত আৰু অম্বৰ যোগ হৈ দুটা পদ যোগ হৈ এটা কি হৈছে, সমাস হৈছে, এইটো হ'ল পীতাম্বৰ। এতিয়া সমাস বাক্য বা ব্যাক বাক্য, সমাসৰ অৰ্থ প্ৰকাশ কৰা পদসমূহকে সমাস বাক্য বা ব্যাক বাক্য বুলি কোৱা হয়। এতিয়া পিত অম্বৰ আছে যাৰ, এইটো হ'ল ব্যাক বাক্য। পৰীক্ষা তেনেকুৱা আহিব, পীতাম্বৰ আহিব, তোমালোকে কি লিখিব লাগিব, এইটো কোনটো ব্যাক বাক্যত আছে এইটো লিখিব লাগিব। পিত অম্বৰ আছে যাৰ হ'ল সমাস হৈছে প্ৰধানত 6 প্ৰকাৰ। 1 নম্বৰ হৈছে দ্বন্দ্ব সমাস, 2 নম্বৰ দ্বিগু সমাস, 3 নম্বৰ বহুব্রীহি সমাস, 4 নম্বৰ কৰ্মধাৰাই, 5 নম্বৰ তৎপুৰুষ, 6 নম্বৰ হৈছে অব্যয়ভাৱ। এতিয়া দ্বন্দ্ব সমাস মানে কি? দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাকে দ্বন্দ্ব সমাস বোলে। সাধাৰণতে ই তিনিবিধ: ইতৰেতৰ দ্বন্দ্ব, সমাৰ দ্বন্দ্ব আৰু একেক খণ্ড দ্বন্দ্ব। এইটো পৰীক্ষাত তোমালোকে এই ব্যাক বাক্য সমাসৰ নাম লিখা বুলি আহে, কিন্তু এই তিনিবিধ দিয়া আছে। তোমালোকে ডাইৰেক্ট এইটো ব্যাক বাক্যৰ নাম কি বুলি ক'লে পৰীক্ষাত আহিলে দ্বন্দ্ব সমাস বুলি লিখিলেই হ'ল। এতিয়া ইতৰেতৰ দ্বন্দ্ব মানে কি? যি দ্বন্দ্ব সমাসত সমস্যামান পদবোৰ অৰ্থ একেই থাকে তাকে ইতৰেতৰ দ্বন্দ্ব বোলে। যেনেকৈ হৰি আৰু হৰ, ইয়াত কি আছে, সমস্যামান পদৰ অৰ্থ একেই থাকে, ইয়াত হৰি আৰু হৰ আছে। যেনেকৈ এতিয়া ইয়াৰ কি ব্যাক বাক্যৰ নাম হ'ল হৰিহৰ। পাণ আৰু তামোল, পাণ তামোল। এতিয়া সমাৰ দ্বন্দ্ব 2 নম্বৰ, যি দ্বন্দ্বসমূহত সমস্ত পদে ব্যস্ত পদৰ অৰ্থোপৰি সমাৰ বা সমষ্টি অৰ্থ প্ৰকাশ কৰে। এতিয়া যোনটো সমস্ত পদে ব্যস্ত পদৰ অৰ্থোপৰি কি হয়, সমাৰ বা সমষ্টি। মানে এতিয়া এনেকৈ যেতিয়া আৰু আম আৰু কঁঠাল, আম কঁঠাল বোলোতে আমি কি বোলো, বাৰীৰ আন ফল মূল বুজাইছে। ইয়ে কি হ'ল, বাৰীৰ যোনটো ফল মূল আছে না, এই চবকেইটা মিলাই আমি কওঁতে কি কয়, আম আৰু কঁঠাল। তেতিয়াহ'লে আমি এনচাৰ লিখোঁতে কি লিখিম, আম কঁঠাল। তেনেকৈ ঘৰৰ কাঁহী বাটি, ইয়াত কাঁহী বাটি সমস্ত পদে কাঁহী বাটি লোটা ঘটি কলহ চৰিয়া আদিক বুজাইছে। ইয়াত কি হ'ল, সম্পূৰ্ণ সমষ্টিক বুজাইছে। 3 নম্বৰ হ'ল একেক দ্বন্দ্ব, যি দ্বন্দ্বসমূহত ব্যস্ত পদবোৰৰ প্ৰথমটোৱে বচনযুক্ত হয় ব্যৱহাৰ কৰা হয়, বাকীবোৰ লোপ পায়। যেনে এতিয়া ৰাম, হৰি, যদু, মধু। এতিয়া ইয়াত কওঁতে কি আছে, ইয়াত হৰি, যদু, মধু আদি আছে। কিন্তু এতিয়া ক'বলৈ হ'লে আমি কওঁতে কি লিখিম, ব্যাক বাক্য ৰামহঁত লিখিম। মাহী, পেহী আৰু খুৰী আদি, এতিয়ালৈ কি হ'ল, মাহী, পেহী, খুৰী আদি আছে, এতিয়া আমি কি হ'ম, মাহীহঁত বুলি কওঁ। তেনেকৈ দ্বিগু সমাস, সংখ্যাবাচক শব্দৰ আগত থাকি, সংখ্যাবাচক মানে এতিয়া 1, 2, 3, 4 এইবিলাক সংখ্যা হ'ল। এইবিলাক বস্তু যদি আগত থাকি যোনটো বস্তুৰ সমাহাৰ বুজালে তাক কি বুলি কোৱা হয়, দ্বিগু সমাস বোলা হয়। যেনেকৈ পঞ্চবাটৰ সমাহাৰ, তেতিয়াহ'লে আমি এনচাৰ লিখোঁতে কি লিখিম, পঞ্চবটী। ত্ৰিজগতৰ সমাহাৰ মানে 3 জগত, ইয়াত কি আছে, আছে, ইয়াত সংখ্যাবাচক আছে, সেইকাৰণে ত্ৰিজগত হৈছে। পঞ্চনদৰ সমাহাৰ, ইয়াত কি আছে, 5 আছে, সংখ্যাবাচক, তেতিয়াহ'লে কি হ'ল, পঞ্চনাদ। আৰু কি আছে, নৱৰত্নৰ সমাহাৰ, ইয়াত কি আছে, নৱৰত্ন, 9 আছে। 3 নম্বৰ বহুব্রীহি সমাস, যি সমাসত সমস্ত পদে ব্যস্ত পদবোৰৰ অৰ্থ নুবুজাই এটা ভিন্ন অৰ্থ বুজায়। এইটো সমাসত কি হয়, যোনটো সমস্ত পদ দিয়া থাকে তাৰ অৰ্থ নুবুজাই বেলেগ এটা বুজায়। যেনেকৈ বিনা পানীত আছে যাৰ, মানে এতিয়া কি হ'ল, বিনা পানী। ইয়াতে একচুৱেলি কি হয়, বিনা আৰু পানী দুটা সমস্যামান পদ। বিনা এক প্ৰকাৰ আমি কওঁতে বাদ্যযন্ত্ৰ বুলি কওঁ, পানী মানে কি, হাত। ইয়াৰ অৰ্থ হ'ব লাগিছিল বিনা আৰু হাত, কিন্তু ইয়াত কি হয়, ডাইৰেক্ট বিনা পানী হয়। বিনা পানী মানে খৰখতি, বুজি পাইছা? আৰু ইয়াত আকৌ ঢেকীয়া পাতৰ দৰে আঁচ যাৰ গাত খিক, সেইটো কি হ'ল, ঢেকীয়াপতীয়া, এইটো কি সমাস, বহুব্রীহি সমাস। এতিয়া নাৱৰ ফুটুকী, নাৱৰ ফুলৰ দৰে গাত ফুটফুট কৰি যাৰ, বেলেগ হ'ব লাগিছিল কিন্তু অৰ্থটো বেলেগ হৈ গ'ল। ইয়াত কি হ'ল, নাৱৰ ফুটুকী। যেনেকৈ হল ধৰে যি, হলধৰ, এতিয়া হলধৰ মানে কি, হল ধৰে যি, ইয়াত কি হ'ব, বলভদ্ৰ হ'ব লাগিছিল, কিন্তু ইয়াত কি হ'ল, হলধৰ হ'ল।
বেলেগ অৰ্থ হ'ল বহুব্ৰীহি সমাস প্ৰধানতে তিনি প্ৰকাৰ সমানাধিকৰণ ব্যাধিকৰণ আৰু ব্যতিহার বহুব্ৰীহি সমানাধিকৰণ বহুব্ৰীহি হ'ল বিশেষ্য আৰু বিশেষণ শব্দৰ ইয়াত কি হয় বিশেষ্য পদ আৰু বিশেষণ শব্দৰ সংযোগ ঘটি বহুব্ৰীহি সমাস হয় তাকে সমানাধিকাৰ বহুব্ৰীহি সমাস বুলি কোৱা হয় উদাহৰণ মহৎ আশয় আছে যাৰহি ইয়াত কি হ'ল মহাশয় মহৎ কি হ'ল বিশেষ্য আশয় কি হ'ল বিশেষণ ইয়াত মিলি কি হ'ল মহাশয় হ'ল বেজীৰ দৰে মুখ যাৰহি বেজী মুৱা বেজী আৰু মুখ হৈছে বিশেষ্য বেজী হৈছে বিশেষণ দীঘল হাত আৰু দীঘল সেইকাৰণে ইয়াত কি হ'ল দীঘলতীয়া হ'ল বাঘৰ দৰে নেজ যাৰহি বাঘনেজীয়া বেদীকৰণত কি হয় মানে যি বহুব্ৰীহি সমাসত উভয় পদ বিশেষ্য উভয় পদ কি থাকে ইয়াত বিশেষ্য পদ থাকে তাৰে এটা পদ সপ্তমী বিভক্তি যুক্ত হয় মানে সপ্তমী বিভক্তি কি থাকে ত আৰু এ থাকে তাকে ব্যাধিকৰণ বলে পদ্ম আছে নাভিত যাৰ কি হ'ল ইয়াত পদ্ম নাভ ইয়াত কি হ'ল পদ্ম আছে নাভিত যাৰ তেওঁ নাভিত থকা তটো উঠি যায় তাৰপিছত কি লিখা হয় পদ্মনাভ মাটিত হোৱা কঁঠালৰ তুল্য ফল যি সেই কি হ'ল এতিয়া মাটিত হোৱা ত তেতিয়া ইয়াত কি হ'ল মাটি কঁঠাল তেনেকৈ ব্যতিহার পৰস্পৰে এক ৰকমৰ কাৰ্য কৰা বুজালে ব্যতিহার বহুব্ৰীহি সমাস বলে এই সমাসত আগৰ ব্যস্ত পদত আ আৰু পিছৰ ব্যস্ত ই যোগ হয় ইয়াত কি হয় এতিয়া আগৰ পদত কি থাকে আ যোগ হয় আৰু পিছত কি হয় ব্যস্ত পদত ই যোগ হয় যেনেকৈ পৰস্পৰে কাটি যি যুঁজ এতিয়া পৰখে তাইল কটাকটি তোমালোকে ইয়াত কি লিখিবা এতিয়া কটাকটি এতিয়া ইয়াত কি হ'ব পৰস্পৰে কাটি যুঁজ কৰে কটাকটিত প্ৰথমতে আহিলে আৰু পিছত কি হৈছে ই যোগ হ'ল হাতে যি যুদ্ধ সেই কি হ'ল হতাহতি এতিয়া 4 নম্বৰ সমাস হ'ল কৰ্মধাৰাই বিশেষ্য আৰু বিশেষণ পদৰ ইয়াত কি হয় বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় তাকে কৰ্মধাৰাই সমাস বোলা হয় যেনে পিতল বৰণৰ চকু পিতল বৰণৰ যি চকু সি আমি এনসাৰ লিখোতে কি লিখিম পিতল চকু লিখিম ইয়াত চকু হৈছে বিশেষ্য পদ পিতল হৈছে বিশেষণ পদ মহান যি বেদ কি হ'ল মহাবেদ মহান যি দেৱ কি হ'ল মহাদেৱ কৰ্মধাৰাই সমাস দুই ধৰণৰ থাকে তেতিয়া এটা থাকে মধ্যপদ লোপী আনটো হৈছে অন্ত্যপদ লোপী মধ্যলোপীত কি থাকে যি কৰ্মধাৰাই সমাসত ব্যাগ কৰোঁতে ব্যৱহাৰ কৰা সমস্যামান পদৰ মাজৰ পদ কি হয় মাজৰটো পদ লুপ্ত হয় তাকে মধ্য পদলোপী সমাস বুলি কয় ইয়াত চন্দ্ৰৰ তুল্য বদন এতিয়া মাজৰ পদটো তুল্য এইটো লুপ্ত হয় তেতিয়াহ'লে কি হ'ব চন্দ্ৰ বদন এইটো মধ্যলোপী কৰ্মধাৰাই ইয়াতে চন্দ্ৰবদন তুল্য পদ লুপ্ত হয় তুল্য পদটো লুপ্ত হয় সিংহ অংকিতাখন সিংহাখন মধ্য পদলোপী কৰ্মধাৰাই সমাস আমি লিখোতে কৰ্মধাৰাই লিখিম এতিয়া লাষ্ট সেকেন্ড হ'ল অন্তপদলোপী কৰ্মধাৰাই যি কৰ্মধাৰাই সমাসত ব্যাগ শেষ পদ লোপ খায় ইয়াত অন্তপদত কি থাকে শেষৰ পদটো লোপ খায় তাকে অন্ত্যপদলোপী কৰ্মধাৰা বুলি কোৱা হয় যেনে মুখচন্দ্ৰৰ নিচিনাটো হেৰাই যায় তেতিয়াহ'লে কি হ'ব মুখচন্দ্ৰ ইয়াত নিচিনা পদ লুপ্ত হৈছে বিদ্যাসাগৰৰ তুল্য ইয়াত কি হৈছে তুল্যটো লুপ্ত হৈছে বিদ্যাসাগৰ তাৰপিছত 5 নম্বৰ পদটো হৈছে সমাস হৈছে তৎপুৰুষ সমাস যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু শেষৰ পদৰ অৰ্থ প্ৰধান হয় তাকে তৎপুৰুষ সমাস বুলি কোৱা হয় মাতৃক পূজা এতিয়া কি হ'ল মাতৃপূজা এইটো কি হ'ল তৎপুৰুষ সমাস এতিয়া বিভক্তি প্ৰথম পদ কি থাকে ই এ প্ৰথম বিভক্তিৰ বাহিৰে কি হৈছে ইয়াত সপ্তমী পদ আহিছে যি সময়ত দুটা ব্যস্ত পদৰ প্ৰথম বিভক্তিৰ বাহিৰে ইয়াত কি হৈছে সপ্তমী বিভক্তি হৈছে মাতৃক পূজা ৰজাৰ গৃহ ইয়াত কি হৈছে পঞ্চমী বিভক্তি হৈছে ৰজাৰ গৃহ মানে এতিয়া আমি লিখোতে কি লিখিম ৰাজগৃহ দ্বিতীয় বিভক্তি লোপ হৈ সমভাগে দ্বিতীয় তৎপুৰুষ বলে দ্বিতীয় বিভক্তি মানে এতিয়া কি হ'ল ক আৰু অক এইটো কি হয় লোপ হয় হেৰাই যায় যেনেকৈ এতিয়া বিষ্ণু পূজা তৃতীয় বিভক্তি লোপ হৈ সমভাগে তৃতীয় বিভক্তি থাকে ইয়াত সেইটো লোপ হয়
তৃতীয় বিভক্তি এ ৰে দি ইয়াত কি হয় ৰে আছে ৰেটো হেৰাই যায় তেতিয়াহ'লে কি হ'ব হাতে খজা। চতুৰ্থ বিভক্তি লোপ পায়। চতুৰ্থ বিভক্তিত কি থাকে ক আৰু লৈ। এতিয়া ৰজালৈ কৰ আমি এনচাৰ লিখোঁতে কি লিখিম ৰাজকৰ। এতিয়া পৰীক্ষাত ৰাজকৰ আহিব তোমালোকে লিখোঁতে কি লিখিবা ৰজালৈ কিয়। চতুৰ্থ পঞ্চমী বিভক্তি লোপ হৈ সমাস হয়। যোনটো পঞ্চমী বিভক্তি লোপ হৈ যি সমাস হয় তাক পঞ্চমী তৎপুৰুষ সমাস বোলে। পঞ্চমীত কি থাকে ৰ আৰু কৰা থাকে। এতিয়া গছৰ পৰা খৰা গছ কৰা। এতিয়া ষষ্ঠ বিভক্তি লোপ হৈ যোনটো হয় তাত কি থাকে ৰ থাকে। ষষ্ঠ বিভক্তিত ৰ থাকে জুইৰ শাল। এতিয়া এনচাৰ লিখোঁতে কি হ'ব জুই শাল। জুই শাল এতিয়া পৰীক্ষাত আহিব জুই শাল তোমালোকে লিখিবা জুইৰ শাল। তেনেকৈ এতিয়া সপ্তমী বিভক্তি লোপ পায় মানে কি সপ্তমী বিভক্তি থাকে ত আৰু এ। সপ্তমী বিভক্তি গছত পকা এনচাৰ লিখোঁতে কি হ'ব গছ পকা হ'ব। এতিয়া বিভক্তি এতিয়া প্ৰথমে কি থাকে ই থাকে ই এ দ্বিতীয় বিভক্তিত ক অক তৃতীয়ত থাকে এ ৰে দি দুৱাৰ চতুৰ্থীত ক লৈ পঞ্চমীত থাকে ৰ আৰু পৰা ষষ্ঠী ৰ সপ্তমীত আৰু। এতিয়া 6 নম্বৰ হৈছে অব্যয়ভাগ সমাস। অব্যয়ভাগ সমাস মানে যি সমাসত অব্যয় শব্দ আগত বহি অব্যয় শব্দ কি থাকে আগত থাকে। আগত বহি সামীপ্য আগত সেইটো কি থাকে আগত থাকে আৰু সামীপ্য আগত থাকি তাৰপিছত কি হয় সামীপ্য যদি থাকিলে অভাৱ থাকিলে বিস্পা থাকিলে পৰ্যন্ত থাকিলে সদৃশ থাকিলে যোগ্যতা আদি অৰ্থ প্ৰকাশ কৰে তাকে অব্যয়ভাগ সমাস বলে। এতিয়া সামীপ্য অৰ্থত কি থাকে সামীপ্য অৰ্থত কুলৰ উপকূল। কুলৰ উপকূল এতিয়া কি হ'ব উপকূল। বনৰ সমীপ উপবন সমীপ থাকিলে ইয়াতে তোমালোকে এতিয়া পৰীক্ষাত আহিব উপবন তোমালোকে লিখোঁতে কি লিখিবা বনৰ সমীপ। অভাৱ অৰ্থাৎ অভাৱ মানে এতিয়া সুখৰ অভাৱ। সুখৰ অভাৱ মানে কি অসুখ। নি দূৰ নি এইটো এতিয়া অসুখ। এতিয়া ধৰ্মৰ অভাৱ কি হ'ব অধৰ্ম। ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষ। বিস্পা অৰ্থত মানে পোনে পোনে। এতিয়া প্ৰতিদিনে আহিলে তোমালোকে লিখোঁতে কি লিখিবা দিনে দিনে। প্ৰতি ঘৰে আহিলে কি লিখিবা ঘৰে ঘৰে এইটো কি অব্যয়ভাগ সমাস। এতিয়া আ পৰ্যন্ত মানে এতিয়া কি হ'ব পৰীক্ষাত আহিব আজীৱন তোমালোকে আজীৱন মানে কি লিখিবা জীৱন পৰ্যন্ত। আমৰণ মৰণ পৰ্যন্ত। সদৃশ এতিয়া ৰূপৰ সদৃশ অনুৰূপ আহিলে কি লিখিবা ৰূপৰ সদৃশ। উপগ্ৰহ লিখিলে কি হ'ব গড় সদৃশ। এতিয়া যদি ৰূপৰ যোগ্য হ'লে কি হ'ব প্ৰতিৰূপ। এজেঞ্চি সেৱা 2010 পৰা 2020লৈকে সমাসবোৰ মই ইয়াত দিয়া আছে। ইয়াৰ PDF লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে চাবা। এতিয়া দুমাহী হ'ল 2 মাহৰ সমাস। এইটো সমাস হ'ব কি দ্ৰুহ সমাস। চক্ৰপাণী চক্ৰ আছে পানীত যাৰ এইটো হ'ল বহুব্ৰীহি সমাস। আৰু 2011-13 চনত আহিছিল পীতাম্বৰ পিত আছে অম্বৰজাৰ এইটো হ'ল বহুব্ৰীহি সমাস। মাতৃভক্তি 2011 চনত আহিছিল মাতৃলয় ভক্তি তৎপুৰুষ সমাস। আমৰণ হ'ল মৰণ পৰ্যন্ত অব্যয়ভাগ সমাস। 2013ত আহিছিল ৰাম ৰাৱণ ৰাম আৰু ৰাৱণ এইটো হ'ল দ্বন্দ্ব সমাস। হাত দীঘল যাৰ এইটো হ'ল বহুব্ৰীহি সমাস। তাৰপিছত 2013 চনত আহিছিল জলস্বৰে জীৰ এইটো তৎপুৰুষ সমাস। নৱৰত্ন ইয়াত এইটো হ'ব দ্ৰুহ সমাস নটাৰত্নৰ সমাস। 2014 চনত আহিছিল আৰু 2014 চনত শূৰ্পণেখা আহিছিল শূৰ্পৰ নিচিনা নখ যাৰ এইটো হ'ল বহুব্ৰীহি সমাস। চন্দ্ৰমুখ চন্দ্ৰৰ তুল্য মুখ এইটো কি হ'ব কৰ্মধাৰয় সমাস। গৃহস্থ গৃহত থাকে যি তৎপুৰুষ সমাস। ৰাধা আৰু কৃষ্ণ এইটো হৈ যাব দ্বন্দ্ব সমাস শুক্লপক্ষ। 2015 চনত আহিছিল শুক্ল যোগ পক্ষ কৰ্মধাৰয়। ত্ৰিফলা তিনি ফলৰ সমাস দ্ৰুহ সমাস। ফুলপানী ফুল আছে পানীত যাৰ বহুব্ৰীহি সমাস। 16 আৰু 17ত আহিছিল মহাপুৰুষ মহাঞ্জী পুৰুষ কৰ্মধাৰয় সমাস। 2016ত আহিছিল সত্যাগ্ৰহ সত্যলৈ যি আগ্ৰহ তৎপুৰুষ সমাস। উপবন বনৰ সময় অব্যয়ভাগ সমাস। দেশান্তৰ অন্য দেশ অব্যয়ভাগ সমাস। ত্ৰিফলা তিনি ফলৰ সমাস দ্ৰুহ সমাস। আৰু উৰাজাহাজ 2018 চনত আহিছিল উৰাজী জাহাজ কৰ্মধাৰয়। মৌচাক তৎপুৰুষ সমাস। পঞ্চা আঙুলিৰ সমাস দ্ৰুহ সমাস। যোগভ্ৰষ্ট যোগৰ পৰা ভ্ৰষ্ট এইটো হ'ল তৎপুৰুষ সমাস। শতাব্দী সৎ অব্দৰ সমাস দ্ৰুহ সমাস। সাহিত্য সগন স্বায়ত্তাধীন যি শাসন বহুব্ৰীহি সমাস। তেনেকৈ এতিয়া HLC সেৱাত এইবাৰ 2023 চনত ইম্পৰ্টেণ্ট সমাসসমূহ মই দিয়া আছে তোমালোকে চাবা। স্বভাৱ আৰু চৰিত্ৰ দ্বন্দ্ব সমাস আৰু আছে দেৱ আৰু অসুৰ দ্বন্দ্ব সমাস।
পঞ্চামৃত পঞ্চ অমৃতৰ সমাস এইটো শিকি আছোঁ সংখ্যাবাচক আছে 3 বিহুণৰ সমাস দ্বিগু সমাস বছৰিক এবছৰৰ মূৰত হয় যি সেইটো কি হ'ব বগৰী সমাস স্বাধীন স্বৰ অধীন যি সি বগৰী সমাস সিংহ দেৱাই সিংহ অংকিত যি কৰ্মধাৰাই সমাস অশিক্ষিত নশিক্ষিত তৎপুৰুষ সমাস ৰাজসিংহখন ৰজাৰ সিংহখন তেনেকৈ তৎপুৰুষ সমাস দুৰ্ভিক্ষ ভিক্ষাৰ অভাৱ অব্যয়ভাৱ সমাস উপকূল কুলৰ সমীপ অব্যয়ভাৱ সমাস কাপুৰুষ পুঁজি পুৰুষ কৰ্মধাৰাই জীৱনৰ চৰিত তৎপুৰুষ সমাস ত্ৰিনয়নৰ সমাস দ্বিগু সমাস নিৰক্ষৰ অক্ষৰৰ জ্ঞান নাই যাৰ তৎপুৰুষ পুণ্যময়ী পুণ্যজীৱী কৰ্মধাৰাই সমাস পুথিভঁৰাল পুথিৰ ভঁৰাল তৎপুৰুষ সমাস সউদৰৰ জন্ম যাৰ বগৰী সমাস বাঘে খাতি বাঘে খাইছে যাক তাই বগৰী সমাস সাতপুৰুষ সাতজি পুৰুষ দ্বিগু সমাস হ'ল নিশাচৰে যি বগৰী সমাস তলখৰা তলত খৰা তৎপুৰুষ বিভক্তি আছে দেৱালয় দেৱালয় তৎপুৰুষ পিতৃভক্তি পিতৃভক্তি তৎপুৰুষ দিগম্বৰ যাৰ বগৰী সমাস চন্দ্ৰশেখৰ চন্দ্ৰ হৈছে শেখৰ যাৰ বগৰী সমাস হৈছে উঠি গ'ল অগ্নিবাণ অগ্নিৰ নিচিনা বাণ কৰ্মধাৰাৰ সমাস পদ্যচ্যুত পদৰ পৰা শত্ৰু এই ভিডিঅ'টো তোমালোকে ভাল লাগিলে শ্বেয়াৰ কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰি দিবা এই সমাসটো ইম্পৰ্টেণ্ট মই তোমালোকে অহা 3 মাৰ্চৰ পৰা আৰম্ভলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব ভালদৰে চাবা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল মই নেক্সট ভিডিঅ'টোত আৰু গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম